हेलो नमस्कार वेलकम माय यूट्यूब चैनल। तो आज आम फुरबले যাব ওলাইছোঁ सेकेंड ब्लॉगत আপোনালোকক স্বাগতম জনালোঁ। আজি যাব ওলালোঁ আমি ফুৰিবলৈ ক'ত যাই আছোঁ দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আমি ঘৰৰ পৰা ওলালোঁ বাৰু এতিয়া বলক বলক। তো আমাৰ গাড়ী ৰেডি, আমি তিনিও যাম বলকচোন। লগ পাই আছোঁ ৰাস্তাত লগ পাই আছোঁ বলক। তো গাইছটো আহিলোঁ উঠি যাই আছোঁ দাদা। চাই থাককচোন। মাইলেজ কিমান দিয়ে? হা? তো গাইছ তো যাই আছোঁ এতিয়া অলপমান আগত তেল নাই, তেল দিব পাম আগত তেল ভৰাই লোৱাৰ পিছত গৈ আছোঁ যাই আছোঁ বলক। ক'ত যাই আছোঁ দেখা পাই থাকিব। অলপ তেল ভৰাই লওঁ। তো গাইছ তেল দিব আহি পালোঁ। আহি পোৱাৰ আগতে এই তোমাৰ বিকি ভাই তাৰপিছত তেল ভৰাই লওঁ। ভালে চাওকচোন তেল ভৰাই লৈ কিনে আৰু গৈ আছোঁ। ভিডিঅ'টো অলপ এনজয় কৰি থাকক। দোকান আছে এতিয়া আহি ৰখিলোঁ। এতিয়া দোকানত অলপ কিবা ঠাণ্ডা খাই আছে সিহঁতে, মই খালোঁ, খোৱা হ'ল। তো দাদাতেও খাই আছে। তো যাই আছে চাই থাকক। ভিডিঅ'টো অলপমান আৰু অলপ দূৰ আছে, দূৰ গ'লে যাই পাম। তো চাই থাকক। তো গাছ আহি পাই গ'লোঁ আমি ভুটীয়া পুখুৰী। তো ইয়াতে আমি আছোঁ বাৰু। আহি পালোঁ এইটো ভুটীয়া পুখুৰী হয় চাই থাকক। তো আৰু এইটো হ'ল আমাৰ মন্দিৰ, এতিয়া ভুটীয়া পুখুৰীৰ মন্দিৰ। তো ইয়াতে আমি আহিছোঁ আৰু দেখাই আছোঁ ৰ'বা, এইফালেদি দেখাই আছোঁ। তো কেনেকুৱা লাগিল ভিডিঅ'টোত কমেণ্ট কৰি জনাব বাৰু। এইটো হ'ল ভুটীয়া পুখুৰী মন্দিৰ, বহুত ডাঙৰ মন্দিৰ হয় এইটো। ইমান ডাঙৰে নহয়, তাৰমানে অলপ বিল্ডিং টাইপৰ মন্দিৰ না। এইফালে এইটো হ'ল ভুটীয়া পুখুৰী। ভুটীয়া পুখুৰী কিয় নাম থয় মই নাজানো, মানে কেনে ধৰিলোঁ এইটো ভুটীয়া পুখুৰী। তো গাইছ চাওক ভুটীয়া পুখুৰী শিৱ মন্দিৰ বুলি কয় ইয়াতে। এইটো হ'ল ভুটীয়া পুখুৰী শিৱ মন্দিৰ। দেখাই আছে ৰ'বা ফালেদি, এইটো হ'ল আগফালেদি চাওক। আগফালেদি হ'ল এইটো ভুটীয়া পুখুৰী শিৱ মন্দিৰ। তো গাইছ এইটো হ'ল ভুটীয়া পুখুৰী। তো চাওক গাইছ ভুটীয়া পুখুৰীটো কেনেকৈ লাগিছে ক'ব। তো কমেণ্ট ছেকশ্যনত জনাব। বহুত ডাঙৰ পুখুৰী হয় এইটো। আমাৰ পাটনাকেইটা আগত আছে, মোৰ তলে তলে যাই আছোঁ বাৰু অলপ দাউৰি। বহুত ডাঙৰ পুখুৰীতে এইফালে ঘৰ চৰ আছে এনেকৈ আৰু। এইটো মন্দিৰটো মই গা ধুই আছে, গা ধুব পাৰিলোঁ নেকি ইয়াতে। নাই কোনো নাই, অকল যাই আছোঁ আমি খোজকাঢ়ি। তো গাইছটো চাওক গা চা ধুই চলি আছে, সেইফালেও গা ধুই আছে এনেকৈ। কিয় আমি যাই আছোঁ, মই যাই পোৱা নাই, বহুত ৰ'দ, তাৰমানে ৰ'দ বহুত ৰ'দ। নামি চাওঁ আমাৰ আগতে আহিছোঁ মই ইয়াতে, কিন্তু সৰু থাকোঁতে আহিছিলোঁ। আজি 1.5 বছৰমান অলপ অহা নাছিলোঁ, এতিয়া আহিলোঁ। সেই গাইছ পানী চাওক মই চাফাই আছে দে। তো ইয়াত অলপ নামি লওঁ, নামি চাওঁ। নাই নামাব নালাগে, পিছলা আছে না বহুত। 3 কিলোমিটাৰ তলত আছোঁ পানীৰ তলত। তাতে আনিব কৰিলোঁ পানীটো তলত 3 কিলোমিটাৰ তলত আছোঁ পানীৰ পৰা। নাই বগিলা বহুত বেয়া কথা। নাই সঁচা কথা কৈছোঁ না, গা চা ধুই আছে এইগিলা চা, এইগিলা লাংটু হয়। ৰংটা হৈছিল দেই একবাৰ গামচা তাতে ওলাই গৈছিল, সাঁতুৰিব নোৱাৰি। পানী নিব লগা হৈছে ইয়াৰ পৰা তাত দেখি তাক দূৰত যাই দি। গাড়ীটো অলপ চাইডৰ পৰা দেখাই ওপৰৰ পৰা উঠি লওঁ। ঠিক আছে, বহুত ধুনীয়া লাগে না ভিউটো। ফুলে এনেকৈ ডং আছে। তো বহুত ৰ'দ, সেইকাৰণে দিয়া জলদি দাউৰি দিব লাগে, জাপ মাৰিব লাগে। তো গাইছ এটা ফিলিপ চাবচোন এইবাৰ। মাৰ অ' বাহ নাই ৰে।
বাহ পুৰা টাৰ্জেন জংলী টাৰ্জেন দে মাৰ মাৰ তই মাৰ এবাৰ চাওঁ বাহ ভাল লাগছি তো আরেকবার মারি দেছো গাইস দেখা পালে কি মজা মজা ফ্লিপ মাৰি আছে সিহঁতে তো যাই ওচৰত আগত অলপ কিবা কিবি আছে চাই লওক আৰু সেইটো চাই লওকে আপোনালোকে চাই লওকচোন আকৌ তো আগত পিনে যাই আছোঁ অলপ অলপ গাছটো এইটো এটা চুইচ নিচিনা এই মাছ ধৰি আছে কি ক'ব আৰু মানে আগফালে বাগান চাগান আছে তো পিছে বলক বলক যাওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ চাই ল'লে আৰু তো পিছে ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াতে বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গুড লাক